ওদালগুৰিটো হওক আমিও বিচাৰে, কিন্তু আমি জানো ওদালগুৰিত বহুত চৰকাৰী মাটি আছে। এতিয়া আমিতো চৰকাৰৰ মানুহ নহয় যে আমি আঙুলিয়াই দেখাব পাৰো। যদি আমাৰ তাত সোধে আপোনালোকৰ তাত তেনেকে মানে মাটি জানা আছে নেকি, আমাক সুধিলে আমি দিলো হয়। মই অথনিয়ে ক'লো যে আমাৰ লগত এটাও কথা পতা নাই, আমি নাজানো। মানে আমিতো ৰিকুৱেষ্ট কৰিম, আনক এইটো ৰাইজৰ কাৰণে আনক, আমাৰ কথা নহয় মানে। কিন্তু ইয়াত যিটো এক্টিভিটি চলিছে আপোনালোকক মই এক্টিভিটি ৰিপৰ্টবিলাক দিম, মানে এইটো তেওঁলোকে চাওক যে ইয়াত যিটো মিনি ছেক্ৰেটাৰী চৰকাৰী কামহে চলিব, কিন্তু পাব্লিকৰ কাৰণে ফৰ্মাৰ এনডিবি বিলাকৰ কাৰণে ৰিহাবিলিটেশ্যনৰ ক্ষেত্ৰত যি কাম কাজ কৰিছো আমিতো কৰি আছো। এনডিবি কেছ এতিয়াও উইথড্ৰ হোৱা নাই, ইয়াৰ কাৰণে আমি কাম কৰি আছো। ৰিহাবিলিটেশ্যন সবেই পোৱা নাই, এতিয়াই আমি কাম কৰি আছো। কিছুমানৰ তাৰমানে কি বুলি কয় এক্স গ্ৰেচিয়া পেমেণ্টটো নেক্সট টু কিন যোনবিলাক তেওঁলোকে এতিয়ালৈকে পোৱা নাই, আমি কাম কৰি আছো। মই বিটিচি চিফক বৰ্তমানৰ যি বিটিচি চিফ ছাৰক মই অনুৰোধ জনাইছো আজিৰ এই প্ৰেছ ষ্টেটমেণ্টৰ যোগেদি যে তেখেতসকলে ওদালগুৰিত মিনি ছেক্ৰেটাৰী বনাব লাগে, কিন্তু এই ঠাইটো নহয়। আজি আমি যিহেতু এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যন হিচাপত বৰমাত আমি মিটিং কৰিলো, আৰু ইয়াৰ আমি বিভিন্ন বিষয়ত আলোচনা কৰিছো। আৰু ইয়াৰে ভিতৰত এটা বিষয়ত মই আপোনালোকক জনাব ইচ্ছা কৰিছো, আৰু আপোনালোকৰ যোগেদি মই তাৰমানে চৰকাৰ বা দায়িত্বত যোনে আছে, অসম চৰকাৰ বা বিটিচি চৰকাৰ বা আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট, মই আহ্বান জনাব ইচ্ছা কৰিছো। কিয়নো যোৱা 2020 চনৰ পৰা 5 বছৰ অতিক্ৰম হোৱাৰ পিছত চৰকাৰ এটা মানে চেঞ্জ হ'ল। ইয়াৰ বৰ্তমান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত এটা চৰকাৰ চলিছে। আমি তেওঁলোকক মেণ্ডেট দিলো, তেওঁলোকে চৰকাৰ চলাইছে। কিন্তু 5 বছৰ অতিক্ৰম হোৱাৰ পিছত আমাৰ মাজত কেইটামান তাৰমানে অসুবিধাটো আহি পৰিছে। এজ এ এক্স এনডিবি ৱেলফেয়াৰ এক্স এনডিবি হিচাপত মই কথাটো কৈছো, কিয়নো এই যোৱা কেইদিনমান ধৰি আমি এটা কথা গম পাইছো, জাষ্ট চামো হাতায়ত যিটো আমাৰ সভাপতি মহোদয়ে কথাটো কৈ গ'ল তেনেকুৱা ধৰণৰ, যে আমি ফৰ্মাৰ এনডিবি ডেজিগনেটেড কেম্প, তাৰমানে আগৰ আমাৰ এনডিবি ডেজিগনেটেড কেম্প আছিলে ওদালগুৰিত, সেই কেম্পত এগ্ৰিমেণ্ট কৰাৰ পিছত যিহেতু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত তাতে বিভিন্ন ট্ৰেইনিং কিবা কিবি আয়োজন কৰি পেলাই আমাৰ ফৰ্মাৰ কেডাৰসকলক ট্ৰেইন কৰাই পেলাই ইফালে ফাৰ্মিঙৰ ক্ষেত্ৰত, খেতি বাতিৰ ক্ষেত্ৰত, বা বিভিন্ন আপোনাৰ সৰু সুৰা টেকনিকেলৰ ক্ষেত্ৰত, যেনেকৈ প্লাম্বাৰ আবি জাবি তেনেকুৱা ধৰণৰ টেকনিকেলি তেনেকুৱাকৈ তাৰমানে চৰকাৰৰ পৰা প্ৰশাসন দি পেলাই অন্তত এটা লেভেলত তাৰমানে কাম কৰি খাবলৈ কাৰণে তেনেকুৱাকৈ আমাৰ ফৰ্মাৰ কেডাৰসকলক প্ৰস্তুত চলাইছিলে। আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰ বা আমাৰ যিটো কৰ্তৃপক্ষই অলপমান হ'লেও কিবা ছাকচেছ হৈছে। তো আহি তেনেকুৱাকৈ আমি সেইটো ডেজিগনেটেড কেম্পটো এটা তাৰমানে ভকেচনেল ট্ৰেইনিং চেণ্টাৰৰ নামত আমি চৰকাৰৰ পৰা এলটমেণ্ট ল'লোঁ, ভকেচনেল ট্ৰেইনিং চেণ্টাৰ হিচাপত। আৰু ইয়াৰ পিছত সেই ট্ৰেইনিং চেণ্টাৰটো যিহেতু ৰান কৰিবলৈ কাৰণে এটা মানে কিবা লাগে, অথৰিটি লাগে, সেই হিচাপত আমি আকৌ এটা NGO হিচাপত গঠন কৰি পেলাই BDF নামত, মানে বড়োলেণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নামত আমি NGO কৰি পেলাই এই ভকেচনেল ট্ৰেইনিং চেণ্টাৰটো আমি ৰান কৰিছিলোঁ। আৰু এই ট্ৰেইনিং চেণ্টাৰটো যোৱা 2022 পৰা ফুল চুইং এতিয়ালৈকে ৰান হৈ আছে। ইয়াৰ আমাৰ বৰ্তমান 257জন ষ্টুডেণ্টছে ইতিমধ্যে তাতে কিছুমানে হোষ্টেলত থাকে আৰু কিছুমানে তাৰমানে ডে স্কলাৰ হিচাপত তাতে অহা যোৱা কৰি থাকে। কথা হৈছে কি, এই অঞ্চলটো সেইটো এতিয়া কি কৰিছে, তাৰপৰা তাতে কিবা এটা অনুষ্ঠান বিটিচি চৰকাৰৰ ফালৰ পৰা মানে মিনি ছেক্ৰেটাৰিয়েটে কিবা এটা অনুষ্ঠান ইয়াত লৈ আনিব, আৰু এই BDF কেম্পাছটো নাথাকে বুলি তাৰমানে যিটো য'ত নেকি ফৰ্মাৰ ডেজিগনেটেড কেম্প আছিলে সেই কেম্পটো এতিয়া উঠাই দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেনেকুৱাকৈ আমি খবৰ পাইছোঁ। তো যোৱাকালি আৰু তাৰ আগদিনাখনত তাৰমানে আমাৰ ৰিহন দৈমাৰী তেখেত বৰ্তমানৰ যিটো ডেপুটি চিফ বিটিচিৰ, তেখেতে যোৱাকালি ইয়াতে আহিছিলে। তাৰ আগত বিটিচিৰ স্পীকাৰ তেখেত ত্ৰিদীপ দৈমাৰী তেখেতেও এবাৰ আহি গৈছিলে। তেখেতসকলে আহিছে, কিন্তু কোনো কৰ্তৃপক্ষৰ লগত, BDF কৰ্তৃপক্ষৰ লগত তেওঁলোকে আলোচনা কৰা নাই। গতিকে আমি এতিয়ালৈকে নাজানো, কিন্তু আমি কথাটো জানিব পাৰিলোঁ যে চাৰ্কল অফিচাৰে এদিন আমাৰ তাত আহিছিলে, আহি পেলাই কথাটো কৈছে কি সেইটো তেনেকুৱা এটা প্ৰপ'জাল অনা হৈছে। তো আমি কৈছোঁ এইটো আমাৰ মানে BDFৰ নামত বা ভকেচনেল ট্ৰেইনিঙৰ নামত আমাৰ এলটমেণ্ট আছে
যিটো আমাৰ এলটমেণ্ট আছে আৰু এই এলটমেণ্ট পেপাৰটো মই আপোনালোকক এতিয়া দিম যদি আপোনালোকে বিচাৰে এই এলটমেণ্ট কপিটো আপোনালোকক দিম আমাৰ তাত এলটেড এইটো লেণ্ড হয় আৰু এইটো ডেজিগনেটেড কেম্পটো বৰ্তমান তাৰমানে এনে ভেকেণ্ট হৈ থকা নাই এবাণ্ডেণ্ট হোৱা নাই ইয়াতে মানে বৰ্তমান এক্টিভিটিজ চলি আছে তো এই এক্টিভিটিজ বিলাকক এনেকুৱা লেভেলত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অথৰিটি বিলাকে প্ৰশংসা কৰিছে ইয়াকে লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা ইয়াত আমাৰ ওড়িশাৰ ছত্তীশগড়ৰ ইভেন ডেপুটি চিফ মিনিষ্টাৰ ইয়াতে ভিজিট কৰিলে কাৰণ NDB আপচু আৰু বড়ো বিলাকৰ যিটো 2020 চনৰ এগ্ৰিমেণ্ট হ'ল সেই এগ্ৰিমেণ্টটো শান্তি এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা এক্সাম্পল হৈ থাকিলে আৰু তেনেকুৱাকে আমাৰ নৰ্থ ইষ্টত বহুতখিনি তেনেকুৱা বিদ্ৰোহী সংগঠনবিলাকে নাথাকা হৈ গ'ল তাৰমানে এটাৰ পৰা এটা তাৰমানে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে সমাধান কৰিবলৈ সক্ষম হ'ল আৰু ইয়াৰে এটা এক্সাম্পল হৈ থাকিলে আমাৰ বড়োৰ যিটো পিচ এগ্ৰিমেণ্ট 2020 আৰু সেইটোকে তাৰমানে ভাৰত চৰকাৰে এটা তাৰমানে এটেনশ্যন তাতে ৰাখি পেলাই আমাৰ তাতে ছত্তীশগড়ত এই সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰতো আমাৰ যিটো BDF আৰু বৰ্তমানৰ যিটো NDB লেভেল ৰিহাবিলিটেশ্যন প্ৰচেছটো হৈ আছে সেইটো ক্ষেত্ৰত এই মডেলটো তালৈকে লৈ গৈছে তো তেনেস্থলত তেনে ক্ষেত্ৰত আৰু য'ত নেকি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো ইয়াত এদিন ভিজিট কৰিলে তো তেনেকুৱা এটা ফুল চুইং চলি থকা এটা ইনষ্টিটিউশ্যনটো কেনেকৈ তাৰমানে কাৰো লগত খবৰ নাথাকাকৈ আলোচনা নকৰাকৈ বৰ্তমানৰ BTC চৰকাৰে ইচ্ছাকৃতভাৱে সেইটো ইয়াৰ পৰা উঠাই নিব বুলি এনে কথা ক'ব পাৰি য'ত নেকি মই আপোনালোকক আজি এই এক্টিভিটি ৰিপৰ্টবিলাককো মই দিব ইচ্ছা কৰিছোঁ ইয়াত মানে বছৰে বছৰে এক্টিভিটি ৰিপৰ্ট আমাৰ আছে আপোনালোকে এইটো লৈ যাব মোৰ পৰা ইয়াত আমি কি কৰিছোঁ কি কৰা নাই কেতিয়া চিফ মিনিষ্টাৰ তাতে গৈছিলে কেতিয়া ডেপুটি চিফ মিনিষ্টাৰ আমাৰ ছত্তীশগড়ৰ তাতে গৈছিলে কেতিয়া আমাৰ হীৰেন চন্দ্ৰনাথ ডাঙৰীয়া ইয়াত আমাৰ ল'ৰাবিলাকক প্ৰশিক্ষণ দিবলৈ কাৰণে কেতিয়া গৈছিলে গোটেইবিলাক ইয়াত ৰেকৰ্ড আছে আৰু বৰ্তমান আমি যি কাম কৰি আছোঁ ইয়াত ৰেকৰ্ড আছে বৰ্তমান আমি 21টা কোঅপাৰেটিভ ছ'চাইটি হিচাপত আমি মানে কাম কৰি আছোঁ আৰু এইটো ডেজিগনেটেড কেম্প ফৰ্মাৰ ডেজিগনেটেড কেম্প য'ত নেকি এতিয়া BDF কেম্পাছ ইয়াৰে আমি হেড অফিচ হিচাপত আমাৰ 5টা ডিষ্ট্ৰিক্ট ইভেন আমি ধেমাজিলৈকে ইয়াৰ পৰাই আমি ৰিহাবিলিটেশ্যন প্ৰচেছটো কেনেকৈ চলি আছে এটা আমি মানে হেৰি কৰোঁ কি বুলি কয় মনিটৰিং আমি কৰোঁ তেনে ক্ষেত্ৰত এতিয়া ইণ্টাৰনেলি যোনটো বিষয়টো এগ্ৰিমেণ্টত অলৰেডি লিখা আছে এগ্ৰিমেণ্টৰ আপোনাৰ এই BTR যিটো এগ্ৰিমেণ্ট পিচ এগ্ৰিমেণ্ট হয় ইয়াৰে আপোনালোকে পঢ়িব সময় পালে ইয়াৰে 9.2 আৰু 9.3 ধুনীয়াকৈ ইয়াত লিখা আছে ইয়াৰ এটা লাইনটো মই পঢ়ি দিব ইচ্ছা কৰিছোঁ আপোনালোকক যে 9.2 তাৰমানে নাম্বাৰ 3টো ইয়াত কি লিখা আছে তাৰমানে গভৰ্ণমেণ্ট অফ আছাম উইল টেক নেচেচাৰী মেজাৰ্ছ টু ৰিহাবিলিটেট দ্য কেডাৰ্ছ in consultation with NDB factions. ইয়াতে 3rd নম্বৰ লিখা আছে ট্ৰেডিশনেল or vocational training based on locally available resources এটো কোৱা হৈছে ইয়াত গভৰ্ণমেণ্ট স্কিমছ ৰিলেটিং টু ফিচাৰিজ ফিগাৰিজ অৰ্গানিক ফাৰ্মিং পোল্ট্ৰি ফাৰ্মিং এটচেট্ৰা তেনেকুৱাকৈ তাৰমানে অলৰেডি এই একৰ্ডত মানে এগ্ৰিমেণ্টত ইয়াৰ দফাত লিখা আছে ওদালগুৰিটো হওক আমিও বিচাৰে কিন্তু আমি জানো ওদালগুৰিত বহুত চৰকাৰী মাটি আছে এতিয়া আমিতো চৰকাৰৰ মানুহ নহয় যে আমি আঙুলিয়াই দেখাব পাৰোঁ যদি আমাৰ তাত সুধে আপোনালোকৰ তাত তেনেকৈ মানে মাটি জানা আছে নেকি আমাক সুধিলে আমি দিল হয় মই অথনিয়ে ক'লো যে আমাৰ লগত এটাও কথা পতা নাই আমি নাজানো মানে আমিতো ৰিকুৱেষ্টহে কৰিম আনক এইটো প্ৰাইজৰ কাৰণে আনক আমাৰ কথা নহয় মানে কিন্তু ইয়াত যিটো এক্টিভিটি চলিছে আপোনালোকক মই এক্টিভিটি ৰিপৰ্টবিলাক দিম মানে এইটো তেওঁলোকে চাওক যে ইয়াত যিটো মিনি ছেক্ৰেটাৰী চৰকাৰী কামহে চলিব কিন্তু পাব্লিকৰ কাৰণে ফৰ্মাৰ NDB বিলাকৰ কাৰণে ৰিহাবিলিটেশ্যনৰ ক্ষেত্ৰত যি কাম কাজ কৰিছোঁ আমি এইটো কৰি আছোঁ NDB কেছ এতিয়াও উইথড্ৰ হোৱা নাই ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ ৰিহাবিলিটেশ্যন সবেই পোৱা নাই এতিয়াই আমি কাম কৰি আছোঁ কিছুমানৰ তাৰমানে কি বুলি কয় এক্স গ্ৰেচিয়া পেমেণ্টটো নেক্সট টু কিন যোনবিলাক তেওঁলোকে এতিয়ালৈকে পোৱা নাই আমি কাম কৰি আছোঁ মই BTC চিফক বৰ্তমান যে BTC চিফ ছাৰক মই অনুৰোধ জনাইছোঁ আজিৰ এই প্ৰেছ ষ্টেটমেণ্টৰ যোগেদি যে তেখেতসকলে ওদালগুৰিত মিনি ছেক্ৰেটাৰী বনাব লাগে কিন্তু এই ঠাইটো নহয় সেই ঠাইটো তাৰমানে 2020 চনৰ যিটো এগ্ৰিমেণ্ট হ'ল এই এগ্ৰিমেণ্টৰ লগত জড়িত এটা হয় আৰু এই ঠাইৰ পৰা এতিয়া কি কাম হৈ আছে এতিয়া কণ্টিনিউ হৈ আছে ইয়াৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই বৰঞ্চ মই অনুৰোধ জনাম BTCৰ চৰকাৰ বৰ্তমানৰ যিটো চিফ হাগ্ৰামা মহিলাৰী দেৱক তেখেতে আকৌ এই এটা কেম্পাছটো চেণ্টাৰ অফ এক্সেলেঞ্চৰ যাতে কনভাৰ্ট তেখেতে কৰে
তেতিয়াহ'লে বহুত প্ৰশংসনীয় হ'ব, বহুত ভাল হ'ব। অসম চৰকাৰক তেখেতে সহায় কৰক যে ফৰ্মাৰ কেডাৰসকলে কমপ্লিটলি ৰিহাবিলিটেশ্যনটো পাবলৈ কাৰণে বিভিন্ন লেভেলত মই তাকে আহ্বান জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই অনুৰোধ জনাইছোঁ যে এই ইছ্যুটো যাতে অলপ তেখেতেও চাই আৰু বাকী যিটো ইমপ্লিমেণ্টেশ্যনৰ বাকী থাকি গ'ল সেইবিলাকো যাতে হৈ থাকে, মই মানে অনুৰোধ জনাইছোঁ। মই চোৱাত অসম চৰকাৰৰ পৰা আমাৰ হীৰেন চন্দ্ৰনাথ আমাৰ ADGP ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে। আমি হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি ইনিচিয়েটিভ ল'লে। ইভেন কেছ উইড্ৰৱালবিলাকৰ ক্ষেত্ৰত আমি যেতিয়া কথাটো শুনো আমি অন্তৰৰ পৰা ভাল পাওঁ। যেনেকৈ তেখেতে NDB ৰিলেটেড কেছবিলাক আপোনাৰ মিজোৰামত আছে, ক'ৰবাত নাগালেণ্ডত আছে, ক'ৰবাত মানে অৰুণাচল প্ৰদেশত আছে। হিমন্ত বিশ্ব শৰ্মা ছাৰ খুদ এই ষ্টেটবিলাকক লেটাৰ লিখিছে যে কেছ উইড্ৰ কৰিবলৈ কাৰণে কিবা কিবি কৰিবৰ কাৰণে তেওঁলোকে যদি ইনিচিয়েট লয়। কিন্তু সেইটো হ'ল আদাৰ ষ্টেট। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিবিলাক চলি আছে সেইটো তেখেতৰ ষ্টেটত তেখেতে কাম কৰিব পাৰে। সেইকাৰণে যদিও এইবিলাক হোৱা নাই, কিন্তু আমি অন্তৰৰ পৰা তেখেতক ভাল পাইছোঁ এইবিলাক ইনিচিয়েটিভ লোৱাৰ কাৰণে। বাকী যিটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই, ইয়ে লাহে লাহে ইমপ্লিমেণ্টেশ্যন হৈ যাব, এইটো আমি মানে আশাবাদী। গতিকে ফুল চুইং কাম চলি থকা আৰু ৰিহাবিলিটেশ্যনটো এটা প্ৰচেছ হয়। এইটো আজি যে ৰিহাবিলিটেশ্যনৰ কাৰণে ইনিচিয়েটিভ লৈছে আজি শেষ হ'ব এইটো কথা নহয়। এইটো কণ্টিনিউৱাছ প্ৰচেছৰ কাৰণে এইটো চলি থাকিব আৰু সময় লাগিব। তাৰ কাৰণে যিটো ফৰ্মাৰ ডেজিগনেটেড কেম্পটো আমি ধুনীয়াকৈ তাৰমানে আমাৰ চেষ্টাত আৰু চৰকাৰৰ চেষ্টাত আমি তেনেকুৱাকৈ ব্যৱস্থাবিলাকো বনাই ৰাখিছোঁ। তো গতিকে সেইটো আজি এটা লেভেলত ডিষ্টাৰ্বেঞ্চ মানে দিয়া নিচিনা হৈছে। সেইটো চৰকাৰ থাকি পেলাই এইবিলাক মানে ইনিচিয়েটিভ লোৱাটো ভাল হোৱা নাই। আমি আজিৰ সেই মিটিঙৰ যোগেদি আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে এই যিটো মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে ওদালগুৰি প্ৰপ'জাল আছে, ইয়াৰ কাৰণে চৰকাৰী মাটি বহুত থাকিব পাৰে ইফালে ইফালে, এইবিলাকৰ যাতে তেওঁলোকে প্ৰপ'জ কৰে। আৰু বৰ্তমান যিটো ফৰ্মাৰ NDB ডেজিগনেটেড কেম্প, সেইটো NDB ডেজিগনেটেড কেম্প হৈ থকা নাই। এইটো BDF-ৰ কেম্পাছ এটা হৈছে, তেনেকুৱাকৈ ইয়াত থাকিব দিব লাগিব। কাৰণ ইয়াৰ লগত আমাৰ ওদালগুৰি মাত্ৰ নহয়, কোকৰাঝাৰৰ পৰা যিটো 5টা ডিষ্ট্ৰিক্টত NDB কেডাৰসকল আছে, চবেই এইটোৰ লগত ইণ্টিগ্ৰেট হৈ আছে। মই অলপ আগতে কৈছিলোঁ যে 21টা কোঅপাৰেটিভ ছ'চাইটিৰ মানুহবিলাকে সেইটো কেম্পাছৰ লগত জড়িত আছে, তাৰ পৰা মনিটৰিং হৈ থাকে। চ' ইমানখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলোঁ। আৰু আমি এই কেম্পাছটো সম্পূৰ্ণ কৰিবৰ কাৰণে, ভকেশ্যনেল ট্ৰেইনটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অকলশৰে কাম কৰা নাই। উৰিষ্যাৰ লগত আমি কাম কৰিছোঁ। কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ অসমৰে, কাজিৰঙা ইউনিভাৰ্চিটিৰ লগত এইটো অলৰেডি টাই আপ হৈ আছে। ইয়াৰ লগত অলৰেডি MOU আছে। এই MOU বিলাক মই আপোনালোকক দেখাব পাৰিবা আমাৰ এই এক্টিভিটি ৰিপৰ্টছত আপোনালোকে চবে পাব, আপোনালোকে চাব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই বিনম্ৰ অনুৰোধ জনাইছোঁ চৰকাৰক, BTC কৰ্তৃপক্ষক, চৰকাৰক, তেওঁলোকে যাতে এই এটা জেনুইন এটা মানে ইছ্যুটো যাতে বৰ্তমান কণ্টিনিউ হ'ব দিয়ে, মই তাকে আহ্বান জনালোঁ। ধন্যবাদ।